Hey guys, কি খবৰ আপোনালোকৰ আশা কৰো সকলো ভালে আছে আৰু মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আৰু এতিয়া বাজিছে 11:30 ৰাতিৰ আৰু মই এতিয়া ব্লগটো ষ্টাৰ্ট কৰিছো সো এতিয়া মানে আমি কাইলৈ বিয়াৰ পাছত প্ৰথমবাৰ ঘৰলৈ যাম থকাকে সো এতিয়া লাগি আছো পেকিংত আৰু আপোনালোকে ভিডিঅ'টো একদম স্কিপ নকৰাকৈ শেষলৈকে চাই যাব আৰু কি দেখুৱাব পাৰো আপোনালোকক দেখাই যাম তেন্তে আজিৰ ভিডিঅ'টো বলক আৰম্ভ কৰো কি হইছে আকো হা কাপোৰ ভৰাই নি হা কাপোৰ ভৰাই নি ইয়াত নে আৰু এফালে চলি আছে পেকিং মানে অলপ কেজমান কাপোৰ লৈ লৈছো আৰু ওচৰৰ যেহেতু খুৰি পেহি ঘৰ ফুৰিব লাগিব সেই কাৰণে আৰু মই এফালে পেকিং কৰি আছো আৰু একদম আৰামত বহি আছে হা অকল হেল্প কৰি দিব পৰা নাই সব মানে অকলে কৰিবলগীয়া হৈছে ঘৰ যাম বুলি আৰু মই সব কৰিব লাগিব মানে তেন্তে ৰ'ব মই পেকিংটো একদম কৰি থাকো আপোনালোকে ভিডিঅ'টো একদম চাই থাকিব আগতে গুছি নাযাব অটো বা ফাইনালি কিবা এটা কামত লাগিছে তাকো বেলেগ একো নহয় বাৰু নিজৰ কাপোৰকেইটা ভৰাইছে অকল মোৰ একো হেল্প কৰি দিয়া নাই অকল নিজৰ কাপোৰ কানি সামৰিছে আৰু এতিয়া মানে একদম ৰুম অৱস্থা নাই একদম লেতেৰা পেতেৰা হৈ আছে আৰু একদম সব সিজিল কৰিম আগত পেকিংটো কৰি লওঁ তাৰ পাছতে সিজিল কৰিম আৰু লাহেকে আৰু একদম পুৰা খুশ হৈ আছো মই ঘৰত থকাকে এবাৰো যোৱাই নাই বিয়াৰ পাছৰ পৰা এইবাৰ যাওঁ বাৰু কাইলৈ আৰু পুৰা মজা লাগি আছে হেতু কাৰণে আৰু ঘৰলে বুলি এফালে বনাই লৈছো নাৰিকলৰ পিঠা আৰু এইফালে লস্কৰা সুজি আৰু নাৰিকলৰ আৰু এইফালে লৈ লৈছো আমাৰ আইতালে সান্দহ গুৰি খুদি লৈ লৈছো আৰু লৈছো কিবা কিবি মানে এইখিনি আৰু ঘৰত বনাই লৈছো মানে মানে ঘৰলে কিবা এটা নিবলৈ পালে ভাল লাগে আৰু ন যে মানে যে নহয় ঘৰলে ইয়া পৰা কিবা এটা নিব পালে ভাল লাগে আৰু Hey guys, good morning আৰু এতিয়া একদম গা পা ধুই ৰেডি চাটা খাই বৈ ঘৰ সৰ মুছি একদম আজৰি হৈ গলো আৰু এতিয়া লাগোগে খানা বনোৱাত আৰু মানে আলহী আহি আছে সো সেই কাৰণে বনাই দিও এতিয়া সোনকালে বনাই দিও আৰু কাৰণ জলদি যাব লাগে ন ঘৰ আৰু ঘৰলে যাবলৈ পুৰা এক্সাইটেড হৈ আছো তো আলহী আহি আছে সেই কাৰণে আলহীৰ কাৰণে খানা বনাব লাগে সো চাই থাকক ভিডিঅ'টো এইফালে মাংস মেৰিনেট কৰি থৈছিলো এফালে আলু আৰু বিলাহী সো মই মাংসটো বনাই লওঁ বাকিখিনি আৰু এইফালে আহি গ'ল আমাৰ আলহী বৰ ডাঙৰ আলহী নহয় বাৰু আলহী আহিব বুলি যে কৈছিলো এয়াই আলহী আৰু মানে ইহঁতে মোক নিবলৈ আহিছে হয়নে কেলে এটো নিয়ম নিয়মটো নিয়ম সো মানে আমাৰ মানে ঘৰত কি হ'ল প্ৰথমবাৰ যেতিয়া সো মানে আমাৰ কি হয় আমাৰ যেতিয়া প্ৰথমবাৰ ঘৰত থাকিবলৈ যোৱা হয় তেতিয়া মানে ঘৰৰ পৰা কোনোবা আহিব লাগে নিবলে সৰু মানুহ আহিব লাগে সো এয়া সৰু মানুহ আহিছে নিবলে তো মই ওলাই মেলি লওঁগে আৰু তাৰ ভাত পানী খামগে ভাত পানী বনাই ৰেডি হেতু দেখুৱাব নহ'ল আমাৰ খানা হৈ গ'ল ৰেডি আৰু এইফালে একদম সিম্পলকে বনাইছো ভাত আৰু এইফালে পনীৰ আছে ফুলকবি আৰু বুটৰ চব্জি আৰু এইফালে আছে মাংস আৰু ইয়াত আছে দালি সো এইফালে মই খাই লম তাৰপৰা খাম একেলগে খাই লম খাই বৈ আজৰি হলো একদম যাবলৈ ৰেডি হৈ গলো ঘৰলে আৰু এইফালে মিষ্টাৰ ওলাই আছে ৰেডি হৈ আছে মন্দিৰত গৈ একদম বস্তু লৈ ৰখিয়া আছেগে বাহিৰত তেন্তে আমি গৈ থাকো আৰু ৰাস্তাত আৰু ব্লগিং কৰি নাযাওঁ ডাইৰেক্ট গৈ একদম ঘৰতে লগ পাই আছো চাই থাকিব এয়া ফাইনেলি আহি ঘৰ পালোহি আৰু এইফালে সোমাই আহিছো চাইছো এইফালে মা আছে আৰু এইফালে টিভি চলি আছে কোনো খালি চোৱা মানুহ নাই আৰু এনে চলি আছে দাদা সো পালোহি আৰু ঘৰ আৰু ভাবিছো ভিডিঅ'টো বেছি দীঘল নকৰি ইয়াতে এণ্ড কৰোঁ আৰু আপোনালোকে কণ্টিনিউ এতিয়া ঘৰৰ পৰা ভিডিঅ' পাই থাকিব আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইবটো কৰি দিব আজিলৈ আহিছোঁ আকৌ লগ পাম অন্য এটা ভিডিঅ'তে বাই বাই